কেনে ফোন রিসিভ নকৰবি না আহেনে জাবৰা মাৰলো না ধু পনে মুখ ধু এই রাহুল আর কে গাড়ি চালাবো এতিয়া যাও ৰ পাৰ্বতী বা নিপুল দা ঐ উঠে গাড়ি চে ঐ বিশেষ এটা কথা কম ডিম্পুক বলে মাতছিলে আমাৰ পাৰ্বতী বা কিবা আমাৰ বহুত দিন হল দেখো কিয় মানে আহিল চাওঁ আহি যাম আমি যাইছো কি হয় এনেতো কিছু আচ্ছা ইয়াৰ এনে যাইছো অকমান আগৰ নেকি নিপুল দা মই ক'ত বহিম নহলে চলো So hello guys, আমি যাইছো এতিয়া পাৰ্বতী পাহাৰ পালাপাৰা চক পালো পালাপাৰাৰ পৰা আমি যাই আছো এতিয়া ডাইৰেক্ট দিলিঙাৰ পৰা ইপেকে ডাইৰেক্ট পাৰ্বতী পাহাৰ নে কি কয় আৰকে আচ্ছা আমি যাই আছো এতিয়া পাৰ্বতী পাহাৰ আমি কেজনে যাইছো ৰাহুল আৰকে গাড়ীখন চলাই আছে এতিয়া আগে কিবা কবা কি কম যাই চাওঁ আৰু বহুত বছৰ হোৱা নাই এইটো আমাৰ লাজুকীয়া ডিপুল সকলোকে ভিডিঅ'টো চাই থাকক পাৰ্বতী পাহাৰত যে কি দেখিব পাৰোঁ এইবিলাক দেখুৱাই লওঁ আপোনালোকে চাই নিশ্চয় ভাল পাব আশা কৰিলোঁ গাইজ আমি পালোঁ এতিয়া পাৰ্বতী পাহাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাই বুলি বোলে হয় নহয় নেকি দিব শেষলৈকে আৰু পিছলৈকে আমি ভাল ভাল ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকৰ ছাপৰ্টটো বিচাৰোঁ মই আপোনালোকৰ মৰম চেনেহ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু নতুন ভিডিঅ' দেখা হ'ব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নে কি কয় চকেট জাম্পাৰ বেয়া হৈ গেল আগৰটো গৈছে এয়া সেইকাৰণে কৈছিলোঁ তিনিজন ভালকৈ দুখন বাইক আনিম বুলি কৈছিলোঁ নহয় দুখন বাইকত আৰু কিয় ইমান তেল খৰচা কৰিব লাগে চলো পানী আহি আছে এতিয়া ধামধুম যাব লাগে আমি আগে অকণমান জোৰে চলাওঁ ৰাস্তা বেয়া জোৰে চলাব নালাগে আৰু লাহে লাহে যা চেফ ড্ৰাইভ হয়নে নহয় দেৰি হওক দুৰ্গতি নহওক নেকি চলো কোন পাহাৰ তাতে আমি জোৰাইছোঁ পালোহি মাত্ৰ আৰু অকণমান টাইম 2 মিনিট গৈ আছোঁ হেল্ল' গাইজ আহি পালোঁ আমি পাৰ্বতী পাহাৰ এতিয়া উঠিম যাই পোৱা নাই আৰু 5 মিনিটমান লাগিব 2 মিনিট লাগিব তাৰপিছত আমি পাৰ্বতী পাহাৰ উঠিম ফাইনেলি আমি আহি পালোঁ পাৰ্বতী পাহাৰ এইপিনে আমি যাব লাগিব এই পাৰ্বতী পাহাৰ পালোঁ আমি পাৰ্বতী পাহাৰ বেগাই আছোঁ এতিয়া পাহাৰৰ ওপৰত উঠি আছোঁ পাছে দেখা পাইছে ৰাহুল আৰকে আছে আৰু নিপুল দা আছে গতিকে যাওঁ কিমান দূৰ পাৰোঁ কি দেখা পাৰোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে কি হ'ল এনাৰ্জি ড্ৰিংক খাই ল ৰেড বুল ইয়াতে হেৰি ৰেড বুলৰ দোকান খুলি দিম নেকি ইয়াতে ৰেড বুলৰ দোকান খুলি দিওঁ ৰবিবাৰে দোকান খুলিম ৰেড বুলৰ জাষ্ট অকণমান উঠিছোঁ বেগাইছোঁ তাতে অৱস্থা বেয়া
আৰু প্ৰায় কিমান টাইম আৰু হেৰি উঠিব লাগিব ওপৰত আৰু 40 মিনিট ওপৰত উঠিব লাগিব 5 মিনিটতে অৱস্থা বেয়া হৈ গ'ল আমাৰ তাহাঁতৰ হৈছে নে নাজানো কিন্তু মোৰ হৈছে এটা ধুনীয়া প্লেচ পাইছোঁ হয়তো আপোনালোকে দেখা পাইছে ইউটিউবত বহুতে ইউটিউবত ভিডিঅ' বনাইছে শিৱ বাবাৰ মানে ফটো এখনত প্ৰায় মানুহে ফটো উঠি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে গতিকে সেইটো জেগালৈ যাই আছোঁ চাই থাকক আপোনালোকে ফটো নুঠাম আমি ওম বাবা আমি উঠা নাই চাগে অৱস্থা বেয়া ভাগৰ লাগি গ'ল আৰু বা কিমান দূৰ যাব লাগে নাজানো আৰু অকণমান ৰেষ্ট ল'লোঁ ফটো চটো উঠি ল'লোঁ আমি এইবিলাক চব দোকান আছিল বিহুত গৰু বিহুৰ দিনা এইবিলাক দোকান এইবিলাক ৰাহুলকে আৰু নিপুলদা গৈ আছে কেনে কেনে বহুত চাওক কিমান তলৰ পৰা আহিলোঁ আমি ইমান ওপৰলৈকে আৰু এইখিনি যাবই লাগিব চাওক আৰু কিমান বা দূৰ যাব লাগে নাজানো মুঠতে আহিছোঁ আৰু যামেই ইমান দূৰ আহি পালোঁ চাই লওক কিমান দূৰ আহিছোঁ ভাগৰৰ শেষ নাই একদম বহুত ভাগৰ লাগিছে কিমান দূৰ আমি কিমান ওপৰলৈকে উঠি আহিলোঁ চাওক বহুত দূৰ নাজানো আৰু কিমান দূৰ যাব আৰু কোনোবা আহি আছে আৰু যাম আমি সেতেকে লাগি সেই ওপৰত আৰু কিমান দূৰ যাব লাগে নাজানো যাম ৰাতি খালে জ্বৰ নহ'লে হ'ল ভালকে টোপনি আহিব ভাগৰ কিমান দূৰ ভাগৰ লাগছে বিচনা যায় না ভাগৰ লাগছে বিচনা বিচনা আর কে নরু আর রেসলং ভাগা লাগছে আর কি অকমান রনা ভাগর লাগছে তামাম ভাগর লাগছে একেলগে যাম रुको रुको जरा सबर करो चल 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 एल्कोहल निषेध के किमान दूर আৰু মোক লৈ যায় ধৰি পানী খাব লাগিছিল পানী এইচা পাহাৰ চা ইমান ওপৰত আৰু ইয়াৰ পৰা এনেকৈ উঠি যাব লাগিব ওপৰত চব राहुल के जैसे
আছো আমি এতিয়া মন্দিৰৰ পৰা ৰিটাৰ্ণ অথনি উঠা এতিয়া একো নামিব লগা হ'ল কিয় হৈ গৈছা লাহে লাহে মহাদুই হৰি আহিলো দে কোনোমতে ওপৰৰ পৰা মন্দিৰটো চাই পেলাই এতিয়া ৰাহুলকে আছে ৰাহুলকে মই গৈ আছো আলহী পালো গম পাইছে আলহী চিনাকি হ'ল মানে বহুত পুৰণি চিনাকি কোনোমতে যাই আছো এতিয়া বহুত ভাগৰ লাগিছে যাই আছো তললৈকে এইখিনি নাম্বাৰ লাগব নেকি তাকে লাগি নাম্বা লাগব আৰু তাৰ পৰা কৃষ্ণ পালো দে সৌখন বাইক আহি পালো আৰু কেনেকুৱা লাগিল আহি ভালে লাগিছে আহক ভাগৰ যোনে যোনে ভিডিঅ'টো চাইছে আহক এবাৰ সুধি মন্দিৰত তাৰপিছত অনুভৱটো কৰক না কেনেকুৱা লাগে আমি যেনেকুৱা লাগিছে নকওঁ এতিয়া আহিলে গম পাব এই নিপুল দা যাই আছে বাইকৰ সেই লাগি হাওখন গেটখন বিখ্যাতৰ পৰা দেখা নাই কিয় একবাৰ মাৰ পৰা আশীৰ্বাদ ল'ব আহিছিল এতিয়া সোনকালে বিয়া হয় সোনকালে বিয়া হয় ভালেকেইটাত যাং তহঁতকে ৰখি আছিলো এতিয়া অলপ আগৰ নিপুলৰ বাহঁতৰ ঘৰত যাম তাতে অলপ ৰেষ্ট লৈ পেলাই ঘৰত যাম আৰু সন্ধিয়া নেকি চ' গাইজ আমি এতিয়া যাই আছো নিপুলদাৰ বাৰ ঘৰত এতিয়া নিপুলদাৰ বাৰ ঘৰত যাই এনে চাওঁ পাৰ্বতী বাৰ ঘৰত আহিলোৱে পাৰ্বতী বাৰ চালোৱে আপোনালোকে এতিয়া দেখা পালে কি আছিল এতিয়া আমি গৈ আছো ৰাহুলকে ড্ৰাইভ কৰি আছে এতিয়া বাইকখন আগে শ্ল' ড্ৰাইভ লং ড্ৰাইভ গৈ আছো ভাই আচ্ছা আমি তাতে গৈছিলো সৌখন পাহাৰ চাওঁ ৰাস্তা একেবাৰে ভাল নহয় তথাপিও যাব পৰা যাব না আৰকে lagi highway Singra zero lagi Singra zero কি হল একবাৰ খুলি হেনে লগাই দিম হলি আহিল বঢ়িয়া আহি গলো দে আৰু থাকাৰো আহি পালো কোনো মতে বাহিৰৰ ঘৰত চাহ খাই আহিলোঁ চাহ খাই আহি এতিয়া আৰু আঠগা ঘৰত আহিলোঁ কেনে নেকি ফটো কিনে লওঁ ফটো লওঁ